নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডি ব্লগছ আছামিছলৈ। আৰু বহুত দিনৰ পৰা এটা ভিডিঅ' বনাম বুলি আশা কৰি আছিলোঁ, কিন্তু ভিডিঅ'টো বনাব পৰা নাছিলোঁ, কিহৰ কাৰণত সময় নাছিলোঁ, ঠিক তেনেকুৱা ধৰণৰ। আৰু লগতে আজি দেওবাৰ বুলি অকণ সময় উলিয়াই লৈ পেলাই তাকে ভিডিঅ'টো বনাম বুলি আহিলোঁ। আৰু ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকেতো গম পাইছে যেন অসমত বহুতো ঠাইতে বানপানী হৈছে। বানপানীৰ কাৰণত বহুতো মানুহ মৰিছে। বহুতো মানে ক'বলৈ গ'লে জেগাই জেগাই মৰিছে, কিন্তু এই বানপানী এতিয়াও ওলাই যোৱা নাই। আৰু এইবাৰ প্ৰথম দুটা বানপানী একে মাহতে হৈ গ'ল। হৈ যোৱাৰ বিনিময়ত একেটা মাহে বুলি ক'ব লাগিব, কিহৰ কাৰণত ইটো পানী ওলাই গৈ শেষ নহ'লে আকৌ এটা পানী সোমোৱাৰ বিনিময়ত এতিয়া বহুতো মানুহে ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত হ'বলৈ যাওঁতে আপোনাৰ এইবাৰ কৃষকে বড়ো ধান এটাও গোটাবই নোপোৱাৰ বিনিময়ত আৰু এইবাৰ শালি খেতি কৰিব পাৰিব কি নোৱাৰে তাৰো কোনো ভৰসা নাই। ভৰসা নোহোৱাৰ বিনিময়ত আপোনালোকৰ যে ভাৰত চৰকাৰৰ ওচৰত এটাই অনুৰোধ, যেন মাথাউৰিখিনি য'ত ছিগিছে ত'ত অতি সোনকালে যদি পাৰে মাথাউৰিখিনি মেৰামতি কৰি দিয়ক। কৰি দিলে বহুতো খেতিয়কে ওখ ঠাইবিলাকত খেতি কৰিব পাৰিব। তাৰে এই কথা বুলি চিন্তা কৰি আজি ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো বনাম বুলি বহুত দিনৰ পৰা ভিডিঅ' এটা বনোৱা নাছিলোঁ, সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। হয়, ফেচবুকত নিউজত প্ৰায় বানপানীৰ কথাই আৰু মানুহ মৰাৰ কথাই, কিন্তু তেনেকুৱাখিনি মানুহ নমৰক বা তেনেকুৱাখিনি মানে ক্ষতিসাধাৰণ নহওক, সেইকাৰণে ভাৰত চৰকাৰৰ ওচৰত এটাই অনুৰোধ, যেন য'ত মাথাউৰি ছিগিছে সেই মাথাউৰি ছিগা জেগাখিনি সিহঁতত যে অতি সোনকালে যে মেৰামতি কৰি কৃষকসকলক অকণ খেতি কৰিবলৈ উৎসাহ দিয়ে, তাৰে কামনা লৈ ভাৰত চৰকাৰৰ ওচৰত এটাই অনুৰোধ, অতি সোনকালে যেন এইখিনি কাম কৰি দিয়ে। আৰু কৰি দিয়াৰ বিনিময়ত কৃষকসকলেও অকণ উৎসাহ পাব। যিহেতু এই বুলিয়ে বনালোঁ যে মোৰ যিখিনি মোৰ ঠাইখিনিত বানপানী আৰু একবাৰ সোমাই যোৱাৰ লগে লগে বানপানী পটককৈ ওলাই নোযোৱাৰ বিনিময়ত মানে চিন্তা ভাৱনা কৰি আৰু নিউজ ফেচবুক চাই এই বুলিয়ে ভিডিঅ'টো বনালোঁ যে মানে গাঁৱৰ বাসিন্দাসকলক দেখি মানে বহুত মনত দুখ লাগিছে। কিহৰ কাৰণত বহুতো মানুহৰ ঘৰত, বহুত বুলি ক'বলৈ যায় আপোনাৰ মোৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্টত হয়। নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰায় জেগাত বানপানী, আৰু এইফালে মানুহৰ অহা যোৱা যাতায়াতৰো বহুত মানে কষ্ট হৈছে। আৰু কাম বনৰ পৰা খোৱা বোৱাৰ পৰা ধৰি খোৱা পানীলৈকে বহুতো কষ্টজনক। সেইকাৰণে মানে ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।